অঁ এওঁ অকলে অকলে বহি কিবা ভাবি আছে ৰ এওঁ অকণমান ভয় খুৱাই দিওঁ ভক তুমি সেয়া ভয় খালা ন তুমি ভয় খালা আগতে কোৱা তুমি ইমান সময় ক'ত আছিলা ইমান সময়ৰ পৰা মই তোমাক যে বিচাৰি ফুৰিছো তুমি ক'ত সোমাই আছিলা গৈ ক'তনো ইমান সময় আছো গৈ মাত্ৰ 2 ঘণ্টাৰ কাৰণেহে গৈছো দেখোন 2 ঘণ্টা তোমাৰ কাৰণে 2 ঘণ্টা সময় একোৱেই নহয় ন মইহে জানো মোৰ কেনেকুৱা লাগে হয় নেকি নোকোৱা নামাতাকৈ ইমান সময় বেলেগত সোমাই আছে গৈ মোকতো কৈ থৈ যাব পাৰা ন তুমি যদি মোক নোকোৱাকৈ 1 মিনিটৰ আঁতৰি যোৱা মোৰ একেবাৰে সহ্য নহয় হে এইবোৰনো তুমি কি কথা কৈ আছা দাদা বহুতে শুনিব লগৰটোৰ লগত পঢ়া শুনাৰ অকণমান আলোচনা কৰিবলৈ গৈছিলোঁ কুৱেশ্যন কেইটামান বুজি পোৱা নাছিলোঁ বুজিছা সেইকাৰণে মোৰ দেৰি হ'ল বৈ মোক বজাৰলৈ যাব দিছে তোমাৰ যদি কিবা প্ৰয়োজনীয় বস্তু আনিব লগা আছে তেনেহ'লে কোৱা মই আহোঁতে একেবাৰে লৈ আহিম শুনিছানে মোৰ ওচৰতে অকণমান বহাচোন ভাইটি ভাইটি ক'ত আছো এইপিনে আহচোন গৈছোঁ কি হ'ল মধুৰী জানো কি হৈছে কেইদিনমানৰ পৰা পেটটো অকণমান মিমিকৈ বিষাই থাকে আজিকালি অকণমান বাঢ়িছে বিষটো হয় নেকি ঠিক আছে তেনেহ'লে আজি মই বজাৰলৈ যাওঁ কাইলৈ তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম হ'ব দিয়া যোৱা দাদাই কিয় মাতি আছে এই বহীখন থৈ দিয়াচোন মই বজাৰৰ পৰা আহি অকণমান চাবহি লাগিব দিয়া লোৱা এই চাহকাপ খাই লোৱা মধুৰী তুমি চাহকাপ আনি খুব ভাল কাম কৰিলা মোৰ এনেও চাহকাপ খাওঁ খাওঁ লাগিয়ে আছিল তুমি মোৰ কথা বুজি নাপালা বুলি ময়ো যে তোমাৰ কথা বুজি নাপাম তেনেকুৱা নহয় নহয় মই অনুভৱ কৰিছিলোঁৱেই তোমাক চাহকাপৰ প্ৰয়োজন হৈছে সেইকাৰণে লৈ আহিছোঁ লোৱা খাই লোৱা মইনো তোমাৰ কথা কি চিন্তা নকৰিলোঁ মোৰ কেতিয়াবা কেনেকুৱা লাগে জানানে তুমি মোক বিয়া কৰোৱা নাই তুমি তোমাৰ কিতাপ বহীবোৰৰ লগতহে বিয়া হৈছা মোতকৈ বেছি সময় আৰু গুৰুত্ব তুমি তোমাৰ কিতাপ বহীবোৰকহে দিয়া মোক অকণো গুৰুত্বই নিদিয়া তুমিনো এইবোৰ কি কথা কৈছা তুমি জানাই দেখোন মোৰ এটা সপোন আছে সপোনটো পূৰাবৰ কাৰণে মই এইবোৰ কষ্ট কৰিছোঁ আৰু এইখিনি কষ্ট কৰিবই লাগিব তুমি যদি মোৰ লগত নাথাকা তুমি যদি মোক ভুল বুজা তেনেহ'লে মই কেনেকৈ আগুৱাই যাম হ'ব ময়ো মানুহে মোৰো এখন অন্তৰ আছে মোৰো বেয়া লাগে নহয় কি হৈছে তহঁত দুইটাৰ নাই একো হোৱা নাই নাই দাদা একো হোৱা নাই আপুনি চাহ খাব নেকি নালাগে দিয়া আহি পাওঁতে একাপ খালোঁ নহয় এতিয়া খাবই মন যোৱা নাই ঠিক আছে তেনেহ'লে আপোনালোকে কথা পাতক ভাইটি তোৰ ইণ্টাৰভিউ ৰিজাল্ট দিয়া নাই নেকি ইমান দিন হ'ল ইমান দিনটো ৰিজাল্ট দিব লাগিছিল ন ৰিজাল্টটো দিব লাগিছিল কিয় বন্ধ কৰি থৈছে জানো মই কিন্তু পৰীক্ষাটো খুব ধুনীয়াকৈ দিছোঁ ইণ্টাৰভিউ ভাল হৈছে তথাপিতো যদি চাকৰিটো নাপাওঁ তেনেহ'লে কি কৰিম আৰু ভাগ্যত নাই বুলিয়ে ধৰিব লাগিব তইনো এতিয়া কি চাকৰি বাকৰি ধান্দাত লাগি আছ খেতি পথাৰ আছে সেইবোৰ চম্ভালিলেই হ'ল দেখোন মোৰ চাকৰি আছেই মোৰ চাকৰি টকাৰে ঘৰখন ধুনীয়াকৈ চলাই নিছোঁ তই যদি খেতি পথাৰখিনি চাওঁ তেনেহ'লে আমি দেখোন মাটি বাৰীবোৰ বেলেগক দিয়া প্ৰয়োজনেই নাই দাদা তই কথাটো ঠিকেই কৈছ কিন্তু মোৰ এটা সপোন আছে সপোনটো পূৰাবৰ কাৰণেহে মই ইমান কষ্ট কৰি আছোঁ নহ'লেতো মই খেতিয়ে কৰিলোঁ হয় কি ঠিক অকণমান চেষ্টা কৰিলে কিজানি সপোনবোৰ পূৰণেই হয় দে তই যি ভাল দেখো তাকেই কৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি তোৰ কিবা পইচা পাতি প্ৰয়োজন হয় তেনেহ'লে মোক কবি হ'ব দে তোমালোক ঘৰত আছা পাই ববিতা বাই আহক আমি আকৌ ঘৰত নাথাকি ক'ত থাকিমগৈ পাছে আজি আপোনাৰ ঘৰৰ কাম বনবোৰ সোনকালে শেষ হ'ল নেকি মোৰনো কি কামডাল আছে ঘৰ দুৱাৰখিনি ঝাৰু দি হোৱাৰ পাছত দুজন মানুহৰ কাৰণে কেইটামান আনিলোঁ আৰু তেওঁ খালে ময়ো খালোঁ তেওঁ ওলাই গ'ল ময়ো ওলাই আহিলোঁ তোমালোকৰ নিচিনা আমাৰ আউল নহয় দুইজনে এগঢ়া খালোঁ মাত্ৰ আমাৰ শেষেই কাম হয় দিয়ক ববিতা বাই আপোনালোকৰে ভাল পাছে শাড়ীখন কেতিয়া কিনিলেনো বৰ ধুনীয়া লাগিছে দেখোন ভাল লাগিছেনে এইবাৰ এওঁ আনি দিছে 2000 টকা লৈছে হয় নেকি বৰ ভাল লাগিছে এই সপ্তাহত ময়ো কাপোৰ এযোৰ লৈছোঁ নহয় 6000 টকা লৈছে হয় নেকি ৰুনু তেতিয়াহ'লে ভালেই কৰিছা মাজে মাজে কাপোৰ কানিবোৰ লৈ থাকিব লাগে আকৌ পিছে মধুৰী তুমি দেখোন এইযোৰ কাপোৰ যোৱা বছৰৰ পৰাই পিন্ধি আহিছা তোমাৰ এইযোৰ কাপোৰ পেলাব হোৱাই নাই নে নহয় কত পুৰণি হৈছে আগৰযোৰ পেলাই দিলোঁ নহয় এইযোৰ নতুনকৈ আনি দিছে বৈ আনি দিছে দুদিনমান হৈছেহে আনি দিয়া এইযোৰ কাপোৰ পিন্ধিলে মই বৰ আৰাম পাওঁ সেইকাৰণে একে কাপোৰ আনিব দিছোঁ আৰু কি জানে ববিতা বাই বৈ যে পিন্ধি আছে এই কাপোৰযোৰ এইযোৰ মোকেই দিছিল মইহে বৌক ক'লোঁ বোলো এইযোৰ মোতকৈ বেছি আপোনাকে ভাল দেখিব সেইকাৰণে আপুনিয়ে পিন্ধক সেইবোৰ বাৰু বুজিলোঁ পিছে মধুৰী তোমাৰ যদি কেতিয়াবা কাপোৰ কানি প্ৰয়োজন হয় তেনেহ'লে তুমি মোক ক'বা মোৰ তাত বহুত কাপোৰ আছে তাৰে এযোৰ আনি পিন্ধিব পাৰিবা নালাগে ববিতা বাই আপোনাৰ পৰা মই কাপোৰ আনি কিয় পিন্ধিব লাগে ঘৰতে দেখোন মোৰ বা নিচিনা বৌ এজনী আছেই নিজৰ বাৰ দৰে মৰম কৰে মোক মোৰ যি প্ৰয়োজন হয় তাকেই দিয়ে মোৰ যদি প্ৰয়োজন হয় মই বৌৰ পৰা পিন্ধিম আকৌ আপোনাৰ পৰা কিয় আনিমগৈ বৌ যিবোৰ বস্তু সেইবোৰ মোৰ আৰু মোৰ যিবোৰ বস্তু বৌ আমি দুইজনী এনেকৈয়ে চলোঁ আপোনাৰ যদি কিবা কাম আছে তেনেহ'লে আপুনি গৈ থাকক নিজৰ কাম কৰক গৈ যাওক হয় দিয়া মই এপিনে যাব লগা আছিল নহয় তুমি মোক মনত পেলাই দি ভালেই কৰিলা মই গৈ থাকোঁ দিয়া মধুৰী তুমি ববিতা বাই আগত মিছা কথা কিয় ক'লা মই দেখোন তোমাৰ এইযোৰ কাপোৰ আনিয়ে দিয়া নাই তুমি মই আনি দিছোঁ বুলি মানুহজনী আগত কিয় ক'ব লাগে বাৰু বৌ মিছা কথা কোৱাটো বহুত প্ৰয়োজন আছিল এই মানুহজনী এইটোৱেই চৰিত্ৰ ঘৰে গৈ খলোৱা নলোৱা লগাই ঘৰবোৰত অশান্তি কৰে তেওঁক মই সেইখিনি কথা সেইকাৰণেই কৈছোঁ আমাৰ দুজনীৰ মাজত মোকামিলাটো দেখাবলৈ তাই এতিয়া আৰু আমাৰ মাজত কেতিয়াও কাজিয়া লগাবলৈ সাহস নকৰে কি জানাব তোমাক মই নিজৰ বাৰ দৰে ভাবোঁ আমাৰ দুইজনীৰ মাজত যদি খলোৱা নলোৱা লগাই কাজিয়া লগাই দিয়ে তেতিয়া কি হ'ব হয় দিয়া মই বুৰ্বকেহে বুজি পোৱা নাছিলোঁ তুমি ববিতা বাইক যি ক'লা ভালেই ক'লা এই ৰাজুটো ক'লৈ গ'লগৈ জানো পেটৰ বিষত মই থাকিবলৈ পৰা নাই তাক মাতি আছোঁ গুৰুত্বই নাই ৰাজু মোৰ পেটটো ইমান বিষাইছে ৰাজু
দাদা কিয় মাতি আছ কি হৈছেনো আৰে ভাই কি আলটু ফাল্টু বনাই খোৱালে জানো ৰাতিপুৱাৰ পৰা পেটটো একে গৰগৰাই আছে বলচোন মোক ডক্টৰৰ ওচৰলৈ লৈ বল কি কৈছে আপুনি মই যি ৰান্ধিছোঁ ঘৰখনত সকলোৱে খাইছোঁ কাৰো বেমাৰ নহ'ল আপোনাৰহে বেমাৰ হ'ল অফিচলৈ গৈ বাহিৰত যি টি খাব এতিয়া মোক বদনাম দিবলৈ আহিছে নাজানো আৰু কি বিষ সোমাল পেটটোত ৰাজু যাচোন যা তই মোৰ কাৰণে মেডিচিন লৈ আহ যি টি বস্তু খাব খাই লৈ পেটৰ ধৰণি নাইকিয়া কৰি লৈছে হয় আকৌ ঘৰত ভাতকেইটা খালে মানুহক বেমাৰ নাপায় নহয় তইনো বাহিৰৰ বস্তুবোৰ কিয় খাই থাক নাই কি কথা কৈ থাক কেণ্টিনত সকলোৱে খায় ময়ো খাওঁ তাতেনো কি হ'ল যা মেডিচিন খালে ভাল হৈ যাব তই মোৰ কাৰণে মেডিচিন লৈ গৈ যা ৰাজু ভুগিবলৈ দে মেডিচিন সোনকালে আনি নিদিবি অকণমান বাকচোন শিক্ষাটো হেৰা তুমি মোৰ ঘৈণী নে সৎটো হে মানুহে বুজি নাপালে এনেকৈ বুজাব লাগে হ'ব দিয়া আজিৰ পৰা তুমি মোক টিফিন বনাই দিবা কেণ্টিনৰ খানা বন্ধ ৰাজু যা না ভাই মোৰ কাৰণে টেবলেট লৈ আহ গৈ বৌ তুমি কি কোৱা যামনে মই যা নাখাওঁ বুলি কৈছে নহয় ঠিক আছে তেনেহ'লে মই লগতে মেডিচিন আনি দিছোঁ যা তই অকণমান আৰাম কৰগৈ কিমান পঢ়ি বাৰু পঢ়ি এলাহ লাগি গৈছে কিবা এটা খাবলৈহে মন গৈছে মধুৰী মোৰ কাৰণে চাহ তাহ কিবা এটা লৈ আহাচোন কিবা এটা খাবলৈ বৰকৈ মন গৈছে ৰ'বা নিছোঁ মধুৰী বাহিৰত মাতি কাকো নাপায় ৰুমলৈ সোমাই আহিলোঁ কি হ'ল অকলে বহি আছে যে ববিতা বাই নাই এনেই বহি আছোঁ কওক কিনো ক'ম আৰু আজিকালি যিবোৰ কথাহে ওলাইছে গাঁৱত শুনি একেবাৰে মনবোৰ বেয়াই লাগি থাকে তোমাক নিজৰ বুলি ভাবিহে কথা এষাৰ কওঁ কি কথা ববিতা বাই কি জানানে মধুৰী তোমাৰ বদনামে গোটেই গাঁও একেবাৰে ফাটি ফুটি আছে মোৰ বদনামে ফাটি ফুটি আছে মই আকৌ কাৰ কি ক্ষতি কৰিলোঁ বেলেগ কোনো ওলোৱা নাই বুজিছা তোমাৰ ঘৰৰ মানুহে উলিয়াইছে তোমাৰ বদনাম ঘৰৰ মানুহে মই নুবুজিলোঁ ববিতা বাই তোমাৰ বৌৰাৰ কথা কৈছোঁ তোমাৰ বৌৰে তোমাৰ বদনাম গাই ফুৰিছে জানা তোমাৰ মানুহজনে বোলে একো কাম বন নকৰে ঘৰতে বহি খাই আকৌ তুমি বোলে ৰাতিপুৱা 10টা বাজিতহে ৰুমৰ পৰা ওলোৱা একো কামেই নকৰা হয় নেকি মোৰ বৌয়ে এইবোৰ কথা কৈছে মইনো আকৌ কিয় মিছা কথা ক'ম এনেই মই বেলেগৰ বেয়া গুণ গাই একেবাৰে ভাল নাপাওঁ মই তেনেকুৱা মানুহ নহয় মই এতিয়া গৈ থাকোঁ তুমি বহা ৰুণু কি কৰিছা বাহিৰত কাকো নাপায় তোমাৰ ৰুমলৈকে সোমাই আহিলোঁ ববিতা বাই আহা এই ৰুমতে কিবা এটা কৰি আছিলোঁ কি জানা ৰুণু মই আকৌ বেলেগৰ কথা বেয়াকৈ কৈ একেবাৰে ভাল নাপাওঁ মই আকৌ তেনেকুৱা মানুহো নহয় কিন্তু তোমাৰ কথা বেলেগে বেয়াকৈ ক'লে মোৰ একেবাৰে বহুত বেয়া লাগে সহ্যই নহয় ববিতা বাই মোৰ কথা কোনে বেয়াকৈ ক'লে মইনো কাৰ কি জগৰ লগালোঁ বেলেগ কোনো নহয় বুজিছা তোমাৰ নিজৰে মানুহ তোমাৰ ঘৰৰে মানুহ মোৰ নিজৰে মানুহ ঘৰৰে মানুহ কোনে কি কৈছে মোৰ কথা মধুৰীৰ কথা কৈছোঁ তুমি নিজৰ ভণ্টিৰ দৰে মৰম কৰা নহয় সেয়া মৰমৰ ফলেই দিছে তোমাক মধুৰীয়ে কি কৈছে মোৰ কথা কিমান যে কি কৈছে মোৰ একেবাৰে সহ্যই হোৱা নাই জানানে তুমি বোলে টকা পইচাৰ অহংকাৰী তোমাৰ মানুহজনে চাকৰি কৰাৰ কাৰণে তুমি বোলে কাকো পাত্তাই দিব নোখোজা আৰু ডাঙৰ কথা কি কৈছে জানা ইমান দিন হ'ল তুমি বোলে এতিয়ালৈকে এটা সন্তানেই জন্ম দিব নোৱাৰিলা মধুৰীয়ে মোৰ কথা এনেকৈ কৈছে মই কিবা মিছা কথা ক'ম নেকি মই আকৌ লোকৰ কথা এনেকৈ খুচৰি ফুৰি বেয়া পাওঁ নহয় কিন্তু তোমাৰ কথা ক'লে যে মোৰ সহ্যই নহয় সেইকাৰণে তোমাক ক'লোহি হ'ব দিয়া মই এতিয়া গৈ থাকোঁ মোৰ বৰ ডাঙৰ কাম এটা আছে মধুৰী এইপিনে আছোন কি হ'ল কিয় মাতিছিলা তই যে মোৰ কথা খোলা লগাই ফুৰিছ মই গম পোৱা নাই বুলি ভাবিছ মই কাৰো কথা খোলা লগাবলৈ যোৱা নাই তুমি মোৰ বিষয়ে কি গাঁৱত উলিয়াই ফুৰিছা সেইবোৰ ময়ো গম পাইছোঁ তাৰমানে তই সকলো গমেই পাইছ তোৰ যদি এইখন ঘৰত থাকি ইমানেই অশান্তি হৈছে মোৰ পৰা যদি তই ইমানেই অশান্তি পাইছ তেনেহ'লে ঘৰৰ পৰা ওলাই নাযাওঁ কিয় আমাৰ ওপৰতে খাই আকৌ আমাৰ কথাই বদনাম গাই ফুৰ বাহ বৌ আজি সঁচা কথা ওলাই গ'ল আমাক যে খুৱাই বুৱাই ৰাখিছা সেইটো কথা তুমি প্ৰকাশ কৰিয়ে দিলা তোক মই বহুত সহ্য কৰিলোঁ আৰু সহ্য নকৰোঁ তোৰ যদি ইমানেই লাজ সন্মান আছে তেনেহ'লে এই ঘৰ এৰি গুচি যা বৌ এইটো ঘৰত আমাৰ সমানেই অধিকাৰ আছে যিমান তোমালোকৰ আছে এইটো ঘৰ এওঁৰ দেউতাকে বনাইছিল তোমালোকে বনোৱা নাই নহয় আৰু মই তোমাক বহুত মানি আছোঁ ইমান যদি বেছি কৰা মই কিন্তু তোমাক মানি নাথাকিম তই মোক বহুত মানিলি বুজিছ আৰু কিমান মানিছ মই চব গম পাইছোঁ আজি এওঁক আহিবলৈ দেচোন মই সকলো কথা কৈ দিম মই নক'ম এওঁক আহিবলৈ দিয়াচোন ময়ো ক'ম সকলো কথা ঠিক আছে কবি যা শুনিছানে দাদা বৌহঁতে অকণমান সৰু কথাটোতে কাজিয়া লাগি আমাৰ পৰা বেলেগ হৈ গ'ল আমাৰ দেখোন চলিবলৈ উপায় নাইকিয়া হৈছে কি কৰিম বাৰু তুমিয়ে অকণমান কষ্ট কৰি প্ৰাইভেটকৈ জব এটা নকৰানো কিয় চৰকাৰী চাকৰিৰ লগত কিয় ইমান লাগি আছানো তাৰমানে এতিয়া তুমিও সলনি হৈছা কি জানানে মোক যোনে যি নকওক মোৰ একো ক'ব লগা নাই কিন্তু তুমি মোক এনেকৈ ক'লে মোৰ সপোনবোৰ ভাগি যোৱাৰ কথা ক'লে মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ মই সলনি হোৱা নাই কিন্তু পৰিস্থিতিৰ লগত বাধ্য হৈ মানুহ সলনিও হৈ যাব পাৰে চৰকাৰী চাকৰিৰ পিছত লাগি থাকিলে হ'ব জানো দিনক দিনে মোৰ পেটৰ বিষটো বাঢ়িবলৈ লৈছে ভাল ডক্টৰ এজনকো দেখাব লাগে তুমি একো চিন্তা নকৰিবা মই আছোঁ নহয় সকলো ঠিক হৈ যাব মোৰ কথা বাৰু চিন্তা নকৰিলেও নাই কিন্তু তুমি নিজৰ কথা চিন্তা কৰাচোন জীৱনটো এনেকৈ থাকিলে হ'ব জানো ধৈৰ্য বুজিছা অকণমান ধৈৰ্য ধৰা সকলো ঠিক হৈ যাব বাকী কথাবোৰ বাৰু বাদেই দিলোঁ কিন্তু মোৰ বেমাৰটো ভাল ডক্টৰ এজনক দেখাব লাগিছিল সেইটো কথা ময়ো চিন্তা কৰি আছোঁ ৰ'বাচোন ক'ৰবাত পইচা কেইটামান ধাৰলৈ পাওঁ নেকি বিচাৰি যাওঁ যদি বিচাৰি পাওঁ তেনেহ'লে তোমাক ভাল ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব আহিলানে তুমি পইচা যোগাৰ কৰিব পাৰিলানে
মানুহটো আহি পাইছোহে, লগতে পইচাৰ কথা হ'লেই তুমি মানে মোৰ মাথাটো খাওঁ বুলিয়ে লাগিছা। তেতিয়াহ'লে কি কৰিম তুমি কোৱাচোন, কিমান ধৈৰ্য ধৰিম আৰু? আৰে ভাই অকণমানটো ঠাণ্ডা হোৱা। মই এফালে পইচা বিচাৰি গৈছিলোঁ কিন্তু নাপালোঁ। অকণমান পাছতে আৰু এইপিনে যাম। সেইপিনে পইচা বিচাৰি পালে তোমাক মই নিশ্চয় ডক্টৰৰ ওচৰলৈ লৈ যাম। মানুহ ইমান অভাৱত চলিব নোৱাৰে নহয়। কিমান ধৈৰ্য ধৰিম আৰু? তুমি আজি কিবা এটা সিদ্ধান্ত ল'বই লাগিব। চৰকাৰী চাকৰি কৰিবানে নে মোক লৈ তুমি প্ৰাইভেট জব এটা কৰি চলিবা? ল'ম, মই সিদ্ধান্ত ল'ম। খুব সোনকালে কিবা এটা সিদ্ধান্ত ল'ম। কিন্তু কি সিদ্ধান্ত ল'ম সেইটো একমাত্ৰ ভগৱানেহে জানে। তুমিতো তোমাৰ সপোনবোৰৰ বাহিৰে একোৱেই দেখা নোপোৱা। মোৰ বেমাৰটোও তুমি নেদেখা। হ'ব দিয়া, বুজিছা? তুমি মোক বহুত কথা শুনালা। এতিয়া আৰু মনে মনে থাকা। হেৰা, কি হৈছে তোমাৰ? কি হৈছে? বৰকৈ বমি বমি লাগিছে জানেনে? কিবা ভাল খবৰ নেকি? হয় নেকি? ব'লাচোন ব'লা ডক্টৰৰ ওচৰলৈ যাওঁ। ৰ'বা মই ৰাজুক মাত দিওঁ, দুয়োটাই তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। ৰাজু, ৰাজু এইপিনে আছোন। কি হ'ল দাদা, কিয় মাতিছিলি? ৰাজু বলচোন গাড়ীখন লৈ বৈৰাক ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। বৈৰাৰ গাটো বেয়া বুজিছ, বমি বমি ভাৱ আহিছে। গা বেয়া? বল বল, দেৰি কৰি থাকিব নালাগে। হেৰা, লাহে লাহে, কষ্ট পাবা, ভালকে যোৱা আকৌ। ৰাজু, আজি আমাৰ কাৰণে বহুত ভাল দিন। তই খুৰা হবি আৰু মই দেউতা। আমাৰ আজি বহুত ভাল দিন বুজিছ। ল, তই এই পইচাখিনি ল, মিঠাই লৈ আহ। আজি চবকে মিঠাই খুৱাম মই। দাদা, মোৰো বহুত ভাল লাগিছে। মই খুৰা হ'ম, আমাৰ বংশটো আগবাঢ়ি যাব। কিন্তু কি জাননে, মোৰ তোৰ লগত কথা এটাহে আছিল। কি কথা ক? আজি মোৰ মনটো বহুত ভাল। তোক আজি যি লাগে মই তাকেই দিম। মানে দাদা, আমাৰ এই মধুৰিৰ কথা কৈছোঁ। তাই পেটৰ বিষ হৈ থাকে। অলপ দিনৰ পৰা কমকৈ হৈ আছিল, কিন্তু এতিয়া পেটৰ বিষটো বাঢ়িবলৈ ধৰিছে। লগৰ সকলোৱে ওচৰতে পইচা বিচাৰিছোঁ, কিন্তু কোনেও দিবই নিবিচাৰে। তই যদি মোক পইচা কেইটামান দি সহায় কৰা হয়, মই তাইৰ বেমাৰটো দেখাব পাৰিলোঁ হয় ডক্টৰক। হয় নেকি? হেৰা, শুনিছানে? এইপিনে আহাচোন, তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে। গৈছোঁ। ৰাজু, তই অকণমান ৰখচোন। বৈৰাই মাতিছে। কিয় বা মাতিছে? তেওঁৰ গাটো বেয়াই লাগিছে নেকি? মই বৈৰাৰ ওচৰৰ পৰা আহোঁ। কি হ'লনো? কিয় মাতিছিলা? তোমাৰ গাটো বেয়া লাগিছে নেকি? আপোনাৰ লগত মানে শান্তি নাই। কাইলৈ পৰহিলৈ দেউতাক হ'বহি। এতিয়ালৈকে অকণো জ্ঞান হোৱা নাই। কি হ'ল? মইনো কি কৰিলোঁ? তোমাৰ ইনকামবোৰ সিহঁতৰ ওপৰতে উৰাই দিম বুলি ভাবিছা নেকি? কি বিচাৰিছে? সি পইচা বিচৰা নাই নে? কিয় পইচা দিব লাগে? আমাৰ ভৱিষ্যতৰ কথা আছে। এতিয়া আমি পইচা জমা কৰিব লাগিব। এনেকৈ লোকক পইচা দি ফুৰিবলৈ আমাৰ পইচা নাই নহয়। হেৰা, তুমিনো ইমান চিঞৰি চিঞৰি এইবোৰ কথা কিয় কৈছা? সি বাহিৰতে থকা নাইনে? সি শুনিলে বেয়া নাপাবনে বাৰু? দেউতাকৰ সম্পত্তি বুলিবলৈ এই ঘৰটোৰ বাহিৰে একোৱেই নাই। এই ঘৰটোকো আধা সিহঁতক দি আধা আমি ল'ব লগা হৈছে। এনেকৈ আমি সন্তান হোৱাৰ পাছত কেনেকৈ চলিব পাৰিম? আমাৰ নিজৰ কথা আছে নহয়। ঘৈণীয়েকৰ বেমাৰ হৈছে, কাম বন কৰি ক'ৰবাৰ পৰা পইচা ইনকাম কৰি চাবলৈ নোৱাৰে, পইচা খুজিবলৈ আহিছে। হেৰা, লাহে লাহে কোৱাচোন, কিয়নো ইমান চিঞৰি চিঞৰি কৈছা? কি লাহে লাহে কোৱা কথা ক'বলৈ আহিছা? যি কৈছোঁ খোলা খুলিকৈ কৈছোঁ। মই এনেকৈ পেটত কথা ৰাখি থকা মানুহ নহয় নহয়। এনেও তাই মোক ববিতা বাৰ আগত হাঁহি থৈছে। মোৰ বোলে সতি সন্তান নাই, তেনেকৈ কৈছে। সেইজনী মানুহক মই এতিয়া কিয় সহায় কৰিম? ববিতা বাৰ কথাকে শুনিছা? সেইজনী মানুহৰ কথা তুমি নাজানানে বাৰু? সেইজনী মানুহৰ কথা শুনি মানুহে কাজিয়া কৰে নেকি? সেইবোৰ মই একো নাজানো। আমাক এতিয়া পইচাৰ প্ৰয়োজন। আমি কাকো পইচা দিবলৈ নোৱাৰোঁ। বৰ বিমূৰত পৰিলোঁ নহয়। সি চাগে এইবোৰ কথা শুনি গুচিয়ে গ'ল। তাক মই মনে মনে পইচা কেইটামান দি থৈ আহিব লাগিব। কি হ'ল? ক'ত গৈছিলা তুমি? মই কি সুধি আছোঁ তোমাক? নাই, দাদাই মাতিছিল। দাদাৰ লগতে গৈছিলোঁ। বুজিছোঁ। ককাইৰে বৈৰাই মৰমত তুমি চাগে পাগল হৈ মাতাৰ লগতে দৌৰি গ'লা। বৈৰাই কি অকণমান বমিহে কৰিলে, ডক্টৰৰ ওচৰ পোৱালাগৈ। কিন্তু মই আজি কিমান দিনৰ পৰা কৈ আছোঁ ডক্টৰৰ ওচৰলৈ যাব লাগে, সেইবোৰ অকণো গুৰুত্ব নাই তোমাৰ। নহয় তুমি ভুল বুজিছা। মই একো ভুল বুজা নাই। মই যি বুজিছোঁ ঠিকেই বুজিছোঁ। তুমি এটা হাজবেণ্ডৰ নামত কলংকৰ। মোৰেই কপালখন ফুটা, য'ত নেকি মই তোমাৰ দৰে মানুহ এটাৰ লগত বিয়া হ'লোঁ। মা দেউতাহঁতৰ কথা মতে যদি মই তোমাৰ লগত বিয়া নহ'লোঁ হয়, মোৰ এনেকুৱা গতি কেতিয়াও নহ'ল হয়। তোমাক কথা কোৱা একো লাভেই নাই। তোমাক কথা কোৱা গছৰ মুঢ়া এটা কথা কোৱা একেই। নামাতিবা মোক, তুমি মোক কেতিয়াও নামাতিবা। মই কি কৰিম বাৰু? ইমানখিনি পঢ়া শুনা কৰাৰ পাছত মোৰ এনেকুৱা গতি হ'ব বুলি মই জনা হয়, মই পঢ়া শুনা কৰি কেতিয়াও সময় নষ্ট নকৰিলোঁ হয়। সঁচাকৈ মই এজন স্বামীৰ নামত কলংক। মোৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? লোকৰ ঘৰৰ পৰা ছোৱালী এজনী আনি মই তাইক একো দিবলৈ পৰা নাই। কেৱল দুখ আৰু অভাৱ, এই দুটাৰ বাহিৰে মই তাইক একো দিবলৈ পৰা নাই আজিলৈকে। নিজৰ ককাইটোৰ ওচৰলৈ সহায় বিচাৰি গ'লোঁ, সিও মোক সহায় নকৰিলে। নিজৰ বৌজনীয়ে পৰ হৈ গ'ল। নাই, মই নাথাকোঁ। মই ঘৰৰ পৰা ওলাই যোৱাই ভাল হ'ব। য'তে মৰোঁ ত'তে মৰিমগৈ, কিন্তু মই ইয়াত নাথাকোঁ আৰু। ইয়াত থাকিলে মই জ্বলি জ্বলি মৰিব লাগিব। দাদা, সেও ঘৰত নাই বুজিছে। যোৱাকালি সন্ধিয়াৰ পৰা নাই। ক'লৈ গ'লকৈ জানো? ৰাতিটো ঘৰলৈ অহা নাই। কি? সি কালিৰ পৰা ঘৰত নাই? দাদা, সঁচা কথা ক'বলৈ গ'লে আপোনালোকৰ ঘৰৰ পৰা যোৱাৰ পাছত মই তেওঁক বহুত কিবা কিবি গালি দিছিলোঁ, আৰু তেওঁ খঙতে ঘৰেৰে গুচি গ'ল। আমাৰ ঘৰৰ পৰাও সি বহুত দুখ পাই গুচি গৈছে। মই তাক ভিতৰৰ পৰা ওলাই আহি নাপালোহি। বৌয়েকৰ কথা শুনি সি মনত বহুত দুখ পালে, আৰু তুমিও ঘৰত তাক গালি দিলা। তোমালোক মাইকী মানুহবোৰৰ পৰা মানে শান্তি নাই। আপুনি কিবা এটা কৰক, কিবা এটা কৰি তেওঁক ঘূৰাই আনক। ইমান চিন্তা কৰিব নালাগে, মই এতিয়াই যাম তাক বিচাৰি।
খাইটি কি হৈছে তোৰ? তই পাগল হৈছ নেকি? তই ঘৰ এৰি কিয় গুচি আহিছ? দাদা তই তইতো পাগলৰ দৰে ঘৰ এৰি গুচি আহিলি। মই তোক বিচাৰি পাগলৰ দৰে ঘূৰি ফুৰিব লগা হৈছে। তই জাননে মধুৰীয়ে কিমান কষ্ট পাইছে? কালিৰ পৰা বেছিজনী কান্দি কান্দি অৱস্থা নাই। কিবা এটা সিদ্ধান্ত লোৱাৰ আগত ঘৰৰ মানুহখিনিৰ কথা চিন্তা কৰিব লাগে। মই কিমান ভয় খাই গৈছোঁ। দাদা মই কি কৰিম ক? মই নোৱাৰা হৈ গৈছোঁ। পৰিস্থিতিৰ লগত মই চলিব নোৱাৰা হৈ গৈছোঁ। মই জীয়াই থকাতকৈ নথকাই ভাল। মই কাকো সুখ দিবলৈ পৰা নাই। ঘৰ চলোৱা কিমান অভাৱ, তাতে তেওঁ বেমাৰ। মই তেওঁক একো সুখ দিবলৈ নোৱাৰিলোঁ। মই আছোঁ নহয়, মই মৰি গ'লোঁ নেকি? মই তহঁতৰ কথা সকলো শুনিছোঁ। মোক তই সহায় কৰি তহঁতৰ সংসাৰখনত অশান্তি চপাব নালাগে দাদা। বৌৰে কথা মতে সকলো নহয়। তেওঁ ক'লে বুলিয়ে মই তোক সহায় নকৰিম এইটো হ'ব নেকি? মই ভাবিছিলোঁ তোক মই মনে মনে লগ কৰি পইচা কেইটামান দিম, কিন্তু তই একো নভবা নিচিন্তাকৈ ঘৰ এৰি গুচি আহিলি। বল এতিয়া ঘৰলৈ বল। ঘৰত সকলোৱে বহুত চিন্তা কৰি আছে। মই ঘৰলৈ নাযাওঁ। মই একো কামৰ মানুহ নহ'লোঁ। তোক মই ইয়াতে কোবাম এতিয়া, মোৰ কথা নুশুনিলে। উল্টা পুল্টা কৰি নাথাকিবি। বল বুলি কৈছোঁ নহয়, বল। মধুৰী ক'ত আছ? ইপিনে আহ। মই কৈছিলোঁ নহয় চিন্তা নকৰিবি, মই তাক লৈ আহিম। এই আছা, তাক মই লৈ আহিলোঁ। তুমি ক'লৈ গৈছিলা হা? এনেকৈ নোকোৱা নামাতাকৈ মানুহে ঘৰ এৰি গুচি যায় নেকি? আজিৰ পৰা মই তোমাক কেতিয়াও গালি নিদিওঁ, কেতিয়াও একো নকৰোঁ। আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰিবি। মধুৰী কি হৈছে সেয়া ডক্তৰক দেখাবিগৈ। যিমান পইচা পাতি খৰচ হয় সকলো মই দিম। কি হৈছে হা? ইয়াত কি হৈছে? আৰু তুমি এওঁলোকৰ লগত কি কৰি আছা? আজিৰ পৰা এইখন ঘৰত তোৰ এটাও ডাঙৰ মাত নুশুনো যাতে। এইখন ঘৰ এখন ঘৰ হৈ থাকিব লাগিব। সকলো মিলিজুলি থাকিব লাগিব। তোৰ কাৰণে আজি মই নিজৰ ভাইটোক হেৰুৱাব লগা হ'ল হয়। ভগৱানৰ কৃপাত মই তাক বিচাৰি পালোঁ বুলিহে। সকলো সলনি হয়, আপুনিও সলনি হওক। আপোনালোকক মই সৰুৰ পৰা নিজৰ মা দেউতা হিচাপে ভাবি আহিছোঁ। আপোনালোকে মোক এনেকৈ আধা বাটতে অকলশৰীয়া কৰি নিদিব। মোকো ক্ষমা কৰি দিয়া। লোকৰ কথা শুনি নভবা নিচিন্তাকৈ তোমাক বহুত কিবা কিবি ক'লো। নিজৰ কৰি লোৱাব, নিজৰ ভণ্টি বুলি আদৰি লোৱাব। মোৰো ভুল হ'ল। মই নভবা নিচিন্তাকৈ লোকৰ কথা বহুত শুনিছিলোঁ, আৰু লোকৰ কথা শুনাৰ কাৰণে আমাৰ ঘৰখন আজি দুভাগ হৈ শেষ হৈ যাবলৈ ধৰিছিল। আজিৰ পৰা আমি আৰু কাৰো কথা নুশুনো। আমি একেলগে থাকিম, আগৰ দৰে থাকিম। আৰে ৰাজু পৱন, কি হ'ল ক? ৰাজু, আজি চাকৰিৰ ৰিজাল্ট দিছে। তই পাছ কৰিছ। তই চাকৰিটো পাই গ'লি ৰাজু। হে, হয় নেকি? তই পাইছ বুজিছ। আৰু তইও দেখোন দিছিলি। এইবছৰ মই নাপালোঁ। এইবছৰ তইহে পালি বুজিছ। নেক্সট বাৰ মই আকৌ ট্ৰাই কৰিম। দাদা, মধুৰী, মোৰ চাকৰিটো হৈ গ'ল।